আজি নাৰী দিৱস। ৰাষ্ট্ৰসংঘই 1975 চনৰ 8 মাৰ্চ তাৰিখটো অৰ্থাৎ আজিৰ দিনটো নাৰী দিৱস হিচাপে ঘোষণা কৰে। নাৰীৰ ওপৰত ভিত্তি কৰি লখিমপুৰ জিলাৰ কদমটেঙা বস্তি গাঁৱৰ নিবাসী মিণ্টু গোৱালা নামৰ এজন যুৱকে আমালৈ লিখি পঠিয়াইছে নাৰীৰ ওপৰত এটা সুন্দৰ গল্প। নাৰী তুমি অনন্যা, সৃষ্টিৰ সৌন্দৰ্যৰ প্ৰতীক, জন্ম জননী আই শত শক্তিৰ অধিকাৰী পৃথিৱীৰ নাৰী জাতি, বলিয়ান মহাশক্তিৰ নামে পূজিত। নাৰী জাতিক ধ্বংস কৰিবৰ হেতুকে এজন মহাপাপী ৰজাই নাৰীৰ ওপৰত নিৰ্যাতন কৰে। নাৰীসকলে ভাবিলে এই ৰজাক আমি সকলোৱে একতা হৈ শাস্তি দিম। সকলো নাৰী একগোট হৈ ৰজাক শাস্তি দিলে। ৰজাই নাৰীৰ ভৰিত ধৰি ক'লে, জননী আই মোৰ ভুল হ'ল, ক্ষমা কৰি দিব। নাৰীয়ে ক'লে, আমি তোক মাফ কৰি দিলেও ভগৱানে তোক কেতিয়াও মাফ কৰি নিদিয়ে। আমি তোক শাস্তি নিদিওঁ বাকী ভগৱানৰ ওপৰত। বুজি যে পালি সেয়াই ধন্য আমি। এই সুযোগতে ক্ষিপ্ৰজ্যোতি ক্ৰিয়েশ্যনৰ ফালৰ পৰা সকলো নাৰীলৈ নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ।